মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ 6 মাহিলী পৰীক্ষাৰ এখন তোমালোকক প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। এই প্ৰশ্ন পেপাৰখন হৈছে বিষয় তোমালোকৰ বিজ্ঞান বিষয়ৰ হয়। গতিকে তোমালোকে এই প্ৰশ্ন পেপাৰবিলাক যদি ঘৰত কৰি থকা, তোমালোকে এইদৰে পৰীক্ষাত প্ৰশ্ন পেপাৰবিলাক আহিব। গতিকে তোমালোকে ভালদৰে প্ৰশ্নবিলাক মন কৰিবা। ইয়াত দিয়া আছে তোমালোকৰ প্ৰথম প্ৰশ্ন চমু উত্তৰ দিয়া। তোমালোকৰ প্ৰথমতে একেবাৰে চমু উত্তৰ দিয়াকৈ তোমালোকৰ 10টা প্ৰশ্ন থাকিব। ইয়াত দিছে প্ৰথম ক নম্বৰ প্ৰশ্ন দিছে তোমালোকক সূৰ্যৰ পোহৰত পোৱা ভিটামিন বিধৰ নাম কি? সূৰ্যত পোহৰত কি ভিটামিন থাকে সেই ভিটামিন বিধৰ নাম লিখিব কৈছে। তোমালোকে লিখিবা ভিটামিন ডি লিখিবা, ডি ভিটামিন লিখিবা। ডি ভিটামিন থাকে সূৰ্যৰ পোহৰত। তোমালোকক মই ইয়াত লিখি দিছোঁ। ইয়াৰ পিছত চাবা খ নম্বৰ প্ৰশ্নটো, কি ভিটামিনৰ অভাৱত ৰেকটাছ ৰোগ হয়? মনত ৰাখিবা ডি ভিটামিনৰ অভাৱত হয়। এই বেমাৰটো তোমালোকৰ ডি ভিটামিনৰ অভাৱত হয়। গতিকে তোমালোকে ভালদৰে মনত ৰাখিবা। ইয়াৰ পিছত দিছে কোনবিধ খনিজ পদাৰ্থই আমাৰ শৰীৰত তেজত থকা হিমোগ্ল'বিনৰ মাত্ৰা কমাই দিয়ে? গতিকে মনত ৰাখিবা আইৰণৰ অভাৱ, যদি আইৰণৰ অভাৱ হয় তেতিয়া আমাৰ হিমোগ্ল'বিনৰ পৰিমাণ কমি যায়। ইয়াৰ পিছত তোমালোকে আকৌ এটা নেক্সট প্ৰশ্ন দিছে ঘ নম্বৰটো, ক্ল'ৰ'ফিল কি? মনত ৰাখিবা ক্ল'ৰ'ফিল কি? গতিকে লিখিবা উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল ক্ল'ৰ'ফিল। মানে পাতত যিবিলাক সেউজীয়া পদাৰ্থ থাকে সেই তাতে এটা পদাৰ্থ থাকে, সেই পদাৰ্থবিধৰ নামেই হৈছে ক্ল'ৰ'ফিল। ইয়াত তোমালোকক দিছে বীজৰ বহিঃভাগত থকা পাতল আৱৰণখনক কি বোলে? বীজৰ বাহিৰত থকা অংশটো কি বুলি কয়? তোমালোকে উত্তৰ লিখি দিছোঁ মই বীজাৱৰণ বা বীজত্বক। ইয়াৰ পিছত তোমালোকে চাবা প্ৰথম 6 নম্বৰটো, ভূমিকম্প উৎপত্তি স্থলৰ ঠিক ওচৰত থকা ঠাইখিনিক কি বোলা হয়? ওচৰত থকা ঠাইখিনিক আমি কি বুলি কওঁ? উপকেন্দ্ৰ বা অধিকেন্দ্ৰ বুলি কোৱা হয়। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন চাবা। নেক্সট প্ৰশ্ন তোমালোকক কি দিছে? দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো, আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম কি? মনত ৰাখিবা আমাৰ শৰীৰত থকা আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম হৈছে কৰঙণৰ হাড়ডাল। মানে কৰঙণৰ হাড় যিডাল থাকে সেই হাড়ডাল চবতকৈ ডাঙৰ হাড়। গতিকে তোমালোকে পৰীক্ষাত লিখোঁতে এইদৰে লিখিবা আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম হৈছে কৰঙণৰ হাড়। এই বুলি তোমালোকে লিখিব পাৰিবা। মই কেৱল উত্তৰটো লিখি দিছোঁ, তোমালোকে কেৱল উত্তৰটো লিখি নিদিবা, বাক্যটো লিখি তোমালোকে উত্তৰটো ধুনীয়াকৈ সজাই পৰাই লিখিব পাৰিবা। শ্বসন ক্ৰিয়াত জড়িত অংগবোৰক একেলগে কি নামেৰে জনা যায়? শ্বসন ক্ৰিয়াত যিবিলাক অংগ থাকে সেই অংগবিলাক একেলগে আমি কি বুলি কওঁ? মনত ৰাখিবা সেই অংগবিলাকক শ্বসন ক্ৰিয়াত জড়িত অংগবোৰক একেলগে আমি শ্বসন তন্ত্ৰ বোলা হয়। মনত ৰাখিবা শ্বসন তন্ত্ৰ বুলি কোৱা হয়। ইয়াৰ পিছত তোমালোকে ঝ নম্বৰটো চাবা, এজন সুস্থ মানুহ তথা প্ৰাপ্তবয়স্ক ব্যক্তিৰ হৃদপিণ্ডৰ স্পন্দনৰ মিনিটত কিমান বাৰ হ'ব পাৰে? 1 মিনিটত তোমালোকে লিখিবা 72 বাৰ। মই ইংৰাজীটো ইয়াত লিখিছোঁ 72 বাৰ। অসমীয়াত এবাৰ লিখি দিছোঁ, গতিকে তোমালোকে যদি বুজি নোপোৱা 72 বাৰ লিখিবা। লোহিত ৰক্ত কণিকাত থকা ৰঞ্জকবিধৰ নাম কি? লোহিত ৰক্ত কণিকাত যিটো ৰঞ্জক পদাৰ্থ থাকে সেই পদাৰ্থবিধৰ নাম কি তোমাক সুধিছে। গতিকে এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ আহিয়ে থাকে। হিমোগ্ল'বিন লিখিবা। তাৰপিছত দিছে মাখিৰ জীৱনকাল কিমান? গতিকে লিখিবা মাখিৰ জীৱনকাল 2 সপ্তাহ। ইয়াৰ পিছত দিছে কণীৰ হালধীয়া অংশত প্ৰচুৰ পৰিমাণে পোৱা ভিটামিনবিধৰ নাম কি? মনত ৰাখিবা সেই ভিটামিনবিধৰ নাম হৈছে ডি ভিটামিন। ইয়াৰ পিছত তোমালোকে মধ্যাহ্ন 9 নম্বৰটো চাবা, উদ্ভিদৰ কোন অংশত মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে? মনত ৰাখিবা শিপা বা মূল বুলি কয়। শিপা বা মূল অংশই মাটিৰ পৰা পানী আৰু সাৰ শুহি লয়। ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাবা। নেক্সট প্ৰশ্নটো মন কৰিবা কি দিয়া আছে। 2 নম্বৰ প্ৰশ্ন, উত্তৰ লিখা। এইবিলাক প্ৰশ্ন তোমালোকৰ 2 নম্বৰকৈ দিয়া থাকিব। গতিকে লিখিবা দুবিধ আঁহজাতীয় খাদ্যৰ নাম লিখা। আঁহজাতীয় খাদ্যৰ নাম তোমালোকে ধেৰ আছে, গতিকে তোমালোকে যিকোনো দুবিধৰ নাম লিখিব পাৰিবা। তোমালোকে মই এতিয়া লিখিছোঁ ইয়াত ভেন্দি আৰু জিকা। তোমালোকে ভেন্দি লিখিব পাৰিবা, জিকা, দাংবডি, চজিনা। তাৰপিছত তোমালোকে লিখিব পাৰিবা খুতুৰা শাক। এইদৰে তোমালোকে লিখিব পাৰিবা। এইবিলাক হৈছে আঁহজাতীয় খাদ্যৰ নাম। ইয়াৰ পিছত তোমালোকে চাবা নেক্সট প্ৰশ্ন তোমালোকক দিছে সুষম আহাৰ কাক বোলে? গতিকে তোমালোকক ভালদৰে মই লিখি দিছোঁ, তোমালোকে কেৱল চাই তোমালোকে এবাৰ লিখি মুখস্থ কৰিবা। যি আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পুষ্টিকৰ উপাদান উপযুক্ত মাত্ৰাত থাকে
উপযুক্ত মাত্ৰা থাকে, মানে যিমান পৰিমাণ থাকিব লাগে সিমানখিনি থাকে, তেনে আহাৰক আমি সুষম আহাৰ বুলি কওঁ। মাত্ৰাটো আমাৰ পৰিমাণ উপযুক্ত পৰিমাণ থাকিলে তাক আমি সুষম আহাৰ বুলি ক'ব পাৰোঁ বা বোলে। ইয়াৰ পিছত তোমালোকে চাবা ৰেচন তন্ত্ৰ কাক বোলে? বৰ্জনীয় তৰল বা গোটা পদাৰ্থসমূহ বাহিৰলৈ ওলাই যোৱা ব্যৱস্থাটোক জড়িত সমূহ অংগ একেলগে ৰেচন তন্ত্ৰ বুলি কওঁ। আমি যিটো পেচাব কৰোঁ বা পায়খানা কৰোঁ সেই অংগবোৰেই হৈছে ইয়াৰ কি হৈছে ৰেচন তন্ত্ৰ বুলি কওঁ। গতিকে ভালদৰে বুজি ল'বা এবাৰ। মই যিদৰে লিখিছোঁ তোমালোকে সেইদৰে লিখিবা, নম্বৰ তোমালোকে সম্পূৰ্ণৰূপে পাবা। ইয়াৰ পিছত তোমালোকক দিছে অস্থানিক শিপা কাক বোলে? মই অলপ তোমালোকক বুজাইও দিছোঁ, উদাহৰণ দিয়া। যিবোৰ মূলৰ মুখ্য মূল পোৱা নাযায়। কিছুমান আমি শিপাৰ মুখ্য মূলবিলাক পোৱা নাযায়। কিছুমান চুলিৰ দৰে সৰু সৰু শিপা থাকে, শিপাবোৰ একেলগে থাকে। তেনেবোৰ শিপাক আমি অস্থানিক শিপা বোলে বা মূল বুলিও কয়। মনত ৰাখিবা, শিপাৰ আন এটা নাম হৈছে মূল। যেনে আমি লিখিব পাৰোঁ ধান গছ। ধান গছৰ মুখ্য মূল নাথাকে, তাত সৰু সৰু চুলিৰ দৰে কিছুমান শিপা পোৱা যায়। ইয়াৰ পিছত দিছে দুবিধ সংক্ৰামক ৰোগৰ নাম লিখা। সংক্ৰামক ৰোগৰ নাম হৈছে তোমালোকে লিখিবা, এটা লিখিবা কলেৰা, এটা লিখিবা মেলেৰিয়া। এই সংক্ৰামক দুবিধ ৰোগৰ নাম হৈছে কলেৰা আৰু মেলেৰিয়া, লিখিব পাৰিবা। ইয়াৰ পিছত প্ৰথম 6 নম্বৰটো চাবা, ভূমিকম্পৰ সময়ত ল'ব লগা যিকোনো দুটা সাৱধানতা উল্লেখ কৰা। ভূমিকম্প হ'লে আমি কি কৰিব লাগে? ঘৰৰ ভিতৰৰ পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে। প্ৰথম কাম হৈছে আমাৰ কি? ঘৰৰ ভিতৰৰ পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে। নেক্সট ইয়াৰ পিছত চাবা আৰু 2 নম্বৰ কাৰণটো। 2 নম্বৰ কাৰণটো হৈছে তোমালোকৰ কোঠাৰ ভিতৰত থাকিলে কোনো এটা চুকত থাকিব লাগে। যদি কিবা কাৰণত আমি বাহিৰলৈ ওলাব নোৱাৰিলোঁ, তেতিয়া আমি কি কৰিব লাগে? কোঠাৰ ভিতৰত থাকিব লাগে, কিন্তু কোঠাটোৰ চুকত থাকিব লাগে। ঘৰটোৰ য'ত চুক থাকে তাতে আমি থিয় হৈ থাকিব লাগে বা বহি থাকিব লাগে। ইয়াৰ পিছত দিছে কলেৰা ৰোগত দুটা লক্ষণ উল্লেখ কৰা। কলেৰা ৰোগৰ লক্ষণ কি হয়? ইয়াত দুটা লক্ষণ মই তোমালোকক লিখি দিছোঁ। বমি আৰু সঘনাই হোৱা ঢিলা পায়খানা, মানে বমি আৰু সঘনাই হোৱা ঢিলা পায়খানা, য'ত বমি হ'ব পাৰে আৰু নহ'লে সঘনাই কি আছে ঢিলা পায়খানা হ'ব পাৰে বা পাতলা পায়খানা হ'ব পাৰে। ইয়াত আকৌ দিছে বৰ্গীয় জ নম্বৰটো, মুচুকা খোৱা ব্যক্তিয়ে ল'বলগীয়া যিকোনো দুটা প্ৰাথমিক চিকিৎসা উল্লেখ কৰা। যেতিয়া মানুহৰ হাত ভৰি মোচক খায় বা দুখ পায়, তেতিয়া তেওঁ কি কৰিব লাগে? ঠাণ্ডা পানীত কাপোৰ তিয়াই দুখ পোৱা ঠাইত লগাই দিব লাগে। ঠাণ্ডা পানীত কাপোৰ তিয়াই দুখ পোৱা ঠাইত লগাব লাগে। 2 নম্বৰ, এতিয়া 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণটো লিখিবা, মুচুকা খোৱা ঠাইতখিনি বান্ধি থ'ব লাগে। আমি বেণ্ডেজেৰে বান্ধি থ'ব লাগে, যাতে আমি গৰম হৈ থাকে ঠাইডোখৰ। ইয়াৰ পিছত দিছে ঝ নম্বৰটো, দুবিধ বহুবৰ্ষী উদ্ভিদৰ নাম লিখা। বহুবৰ্ষীয় উদ্ভিদ মানে কি? যিবিলাক উদ্ভিদ বহু দিনলৈকে জীয়াই থাকিব পাৰে। যেনে আমি কি লিখিব পাৰিম? আম গছ আৰু কঁঠাল গছ। আমি লিখিম, ইয়াৰ উদাহৰণ দিব গৈছে আম আৰু কঁঠাল, লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকৰ দিছে শাসনতন্ত্ৰৰ কাৰ্য সঠিকভাৱে সম্পাদন হ'বলৈ মানিবলগীয়া দুটা নিয়ম উল্লেখ কৰা। শাসনতন্ত্ৰ যদি আমাৰ সঠিকভাৱে যদি আমাৰ সম্পাদন কৰিবলগীয়া হয়, তেনে আমি দুটা নিয়ম মানি চলিব লাগিব। সেই দুটা নিয়ম কি? লিখিবা ইয়াত, নিয়মিত শাৰীৰিক ব্যায়াম কৰাটো প্ৰয়োজনীয়। নিয়মিতভাৱে আমি শাৰীৰিক ব্যায়াম কৰিব লাগিব। আৰু দিছে 2 নম্বৰ কাৰণটো, আমি দীঘলীয়াকৈ আৰু গভীৰভাৱে উশাহ লোৱাৰ অভ্যাস কৰিব লাগে। মানে দীঘলীয়াকৈ আমি উশাহ ল'ব লাগে আৰু গভীৰভাৱে, মানে বহুত গভীৰভাৱে ল'ব লাগে। ইয়াৰ পিছত তোমালোকক দি আছে জনসংযোগ ব্যৱস্থা 4টাৰ নাম লিখা। গতিকে তোমালোকে লিখিবা, বাতৰি কাকত, টেলিভিশ্যন, মোবাইল আৰু ইণ্টাৰনেট। এইকেইটা হৈছে জনসংযোগ কৰাৰ ব্যৱস্থা এতিয়া বৰ্তমান। বাতৰি কাকত লিখিব পাৰিবা, টেলিভিশ্যন আৰু মোবাইল আৰু ইণ্টাৰনেট লিখিব পাৰিবা। ইয়াৰ মাধ্যমেৰে আমি জনসংযোগ কৰিব পাৰোঁ। এতিয়া তোমালোকক দিছে 3 নম্বৰটো, চমু টোকা লিখা। 2 বা 3 বাক্যত লিখিব কৈছে। ইয়াত 2টা দিছে, বিশ্ব স্বাস্থ্য সংস্থা আৰু স্কাৰ্ভি ৰোগ আৰু ক্ষুদ্ৰান্ত। গতিকে এই 3টা দিছে। গতিকে 3টাৰ আমি কিদৰে প্ৰশ্ন উত্তৰবিলাক লিখিম মই তোমালোকক দেখুৱাই দিছোঁ, এবাৰ ভালদৰে চাই ল'বা। নেক্সট প্ৰশ্নটো চাবা। এতিয়া তোমালোকে চাবা, বিশ্ব স্বাস্থ্য সংস্থা WHO বুলি কয়, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বুলি কয়। এই সংস্থাটোৱে প্ৰাকৃতিক দুৰ্যোগ আক্ৰান্ত ব্যক্তিক চিকিৎসা প্ৰদান কৰে। যি প্ৰাকৃতিক দুৰ্যোগত যদি কোনোবাই দুখ পায় তাক চিকিৎসা আগবঢ়ায়।
আৰু ঔষধৰ যোগান ধৰে। লগতে ঔষধৰ যোগান ধৰে বিশ্ব স্বাস্থ্য সংস্থাই কি কৰি কৈছে, যিবিলাকে প্ৰাকৃতিক দুৰ্যোগত দুখ পায় তেওঁলোকক আমি কি কৰে চিকিৎসা প্ৰদান কৰে আৰু ঔষধৰ যোগান ধৰে। ইয়াৰ পিছত তোমালোকে স্কাৰ্ভি ৰোগ চাবা। এই ৰোগ হোৱাৰ ব্যক্তিৰ দাঁতৰ আলুৰ পৰা তেজ ওলায়। এই ৰোগ হ'লে প্ৰচুৰ পৰিমাণে চি ভিটামিন যুক্ত খাদ্য খাব লাগে। মনত ৰাখিবা, এই ৰোগ হ'লে দাঁতৰ পৰা আমাৰ তেজ ওলায় আৰু এই ৰোগ ভাল কৰিবলৈ হ'লে আমি প্ৰচুৰ পৰিমাণে চি ভিটামিন খাব লাগে, যে টেঙা জাতীয় বস্তু খাব লাগে। এইটো হৈছে ক্ষুদ্ৰান্ত। পাকস্থলীৰ পৰা আমি খোৱা আহাৰ ক্ষুদ্ৰান্তলৈ যায়। ইয়াৰ যকৃত আৰু ভগ্নাংশৰ পৰা অহা ৰস খাদ্যৰ সৈতে মিহলি হয়। এই প্ৰক্ৰিয়াত আমি খোৱা খাদ্যবোৰ অধিক হজম হয় আৰু হজম হোৱাৰ খাদ্য ক্ষুদ্ৰান্তলৈ শোষণ কৰে। এইটো ক্ষুদ্ৰান্তৰ কাম এইটোৱে হয়, মনত ৰাখিবা, হজম হোৱা খাদ্য ক্ষুদ্ৰান্তৰ শোষণ কৰে। এইখিনি হৈ গ'ল। ইয়াৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্ন চাব পাৰিবা। 4 নম্বৰ প্ৰশ্নটো কি দিছে, খালী ঠাই পূৰ কৰা। ইয়াত দিছে আয়োডিনৰ অভাৱত, ইয়াত ডেছ দিয়া আছে, খালী ঠাই দিয়া আছে, কিন্তু মই ইয়াত তোমালোকক উত্তৰটো দিছোঁ, ৰোগ হয়। মানে আয়োডিনৰ অভাৱত আমাৰ কি ৰোগ হ'ব পাৰে? গৰল ৰোগ হ'ব পাৰে। ইয়াৰ পিছত তোমালোক আছে আমাৰ আহাৰত ভিটামিন ডিৰ অভাৱ হ'লে ঘটিলে পয়া লগা বেমাৰ হয়। মনত ৰাখিবা, আহাৰত যদি ভিটামিন ডিৰ যদি অভাৱ হয় তেতিয়াহ'লে আমি কি লিখিম? পয়া লগা বেমাৰ হয় বুলি ক'ব পাৰিম। গতিকে তোমালোকে ভিটামিন কি লিখিবা? ডি লিখিবা। ইয়াৰ পিছত দিছে তোমালোকৰ ডেছ হৈছে উদ্ভিদৰ প্ৰজনন অংগ, ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংগ। বৃক্ষৰ কাণ্ড গুল্মজাতীয় উদ্ভিদৰ কাণ্ডতকৈ ডাঙৰ বা শকত হ'ব পাৰে। কি মনত ৰাখিব? ডাঙৰ বা শকত হয়। মানে বৃক্ষজাতীয় উদ্ভিদবিলাকৰ কাণ্ডবিলাক ডাঙৰ হয়। ইয়াৰ পিছত তোমালোকে দিছে ভূমিকম্পৰ মাত্ৰা জোখা যন্ত্ৰটোৰ নাম কি? ভূমিকম্প মাত্ৰা জোখা যন্ত্ৰটোৰ নাম হৈছে চিছমগ্ৰাফ। মনত ৰাখিবা, তোমালোকে কি লিখিব পাৰিব? চিছমগ্ৰাফ। তোমালোকক মই লিখাই দিছোঁ, চাই ল'বা, লিখিব থাকি গ'ল এইটো। চিছমগ্ৰাফ, ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম হৈছে চিছমগ্ৰাফ। ইয়াৰ পিছত তোমালোকে কি কৰিবা? নেক্সট প্ৰশ্নবিলাক চাবা। নেক্সট প্ৰশ্ন তোমালোকক কি দিছে? লাওখোলাত থকা হাড়ে ডেছ, ইয়াত খালী ঠাই দিয়া আছে, কম ৰক্ষণাবেক্ষণ কৰে। কাক ৰক্ষণাবেক্ষণ কৰে? ইয়াত লিখিবা মগজুক ৰক্ষণাবেক্ষণ কৰে। তোমালোকে গম পাই লোৱা, মই তোমালোক উত্তৰবিলাক বহাই দিছোঁ, কাৰণ উত্তৰবিলাক মই কৰি গৈ থাকিলে বহুত সময় লাগে। গতিকে উত্তৰবিলাক মই প্ৰথমতে লিখি লৈছোঁ, তাৰপিছত তোমালোকক ভিডিঅ' আকাৰে কৈ দিছোঁ। মানুহৰ বুকত তিনিযোৰ, মহৰ বুকত, মানুহ নহ'ব ইয়াত, মহৰ বুকুত তিনিযোৰ ডেছ আছে। গতিকে তিনিযোৰ ঠেং আছে, তিনিযোৰ বা 6টা ঠেং থাকে, এনেকৈ ধৰণে লিখিলেও হয়, তিনিযোৰ লিখিবা তোমালোকে। ইয়াৰ পিছত শাক পাচলি ফল মূল আদি ডেছ জাতীয় পদাৰ্থ থাকে, মানে কি খনিজ লৱণ জাতীয় পদাৰ্থ থাকে। মনত ৰাখিবা, খনিজ লৱণ জাতীয় পদাৰ্থ থাকে বুলি লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকক দিছে আলু আদা কাণ্ডৰ উদাহৰণ, মানে কোনটো কাণ্ডৰ উদাহৰণ? মনত ৰাখিবা, মৃদগত কাণ্ডৰ উদাহৰণ হৈছে আলু আৰু আদা। ইয়াৰ পিছত তোমালোকে লিখিবা, নেক্সট প্ৰশ্নটো চাবা, 5 নম্বৰ প্ৰশ্নটো। ক নম্বৰ, মেদবহুলতাৰ 3টা কাৰণ উল্লেখ কৰা। অধিক ভোজন কৰা, মানে মেদ যেতিয়া মানুহৰ বেছি হয়, কেলে হয় তাৰ কাৰণ উল্লেখ কৰিব গৈছে। অধিক ভোজন কৰা, তেলযুক্ত তথা অধিক ভজা খাদ্য। মনত ৰাখিবা, তেলযুক্ত খাদ্য, অধিক ভজা খাদ্য গ্ৰহণ কৰা। যদি এইবিলাক খাদ্য বেছি গ্ৰহণ কৰে তেতিয়া তেওঁৰ মেদবহুলতা হয়। ইয়াৰ পিছত উপযুক্তভাৱে শাৰীৰিক ব্যায়াম নকৰা, আমি উপযুক্তভাৱে শাৰীৰিক ব্যায়াম নকৰাৰ বাবেও মেদ আমাৰ বাঢ়ি যায়। এবাৰ দিছে তোমালোকক চাবা, দূষিত পানী আৰু খাদ্যৰ দ্বাৰা আমাৰ শৰীৰত কিদৰে বেমাৰ বিয়পে। মনত ৰাখিবা, উত্তৰটো মই তোমালোকক লিখাই দিছোঁ, গতিকে উত্তৰটো এবাৰ চাবা। দূষিত পানী খোৱাৰ ফলত আমাৰ নানান ধৰণৰ বেমাৰ বীজাণু বিয়পিব পাৰে, ফলত কলেৰা, টাইফইড আৰু জণ্ডিছ আদি ৰোগ হ'ব পাৰে। মনত ৰাখিবা, এইবিলাক বিয়পিব পাৰে, কি বেমাৰ বিয়পিব পাৰে? বীজাণু বিয়পিব পাৰে, আৰু ফলত কি হৈছে? কলেৰা, টাইফইড আৰু জণ্ডিছ হ'ব পাৰে। ইয়াৰ নেক্সট প্ৰশ্নবোৰ চাবা। ইয়াৰ পিছত তোমালোকে 10 নম্বৰ প্ৰশ্ন চাবা। জ্বলা বা পোৰাৰ ক্ষেত্ৰত তৎক্ষণাত
ল'ব পৰা 3টা ব্যৱস্থা উল্লেখ কৰা। মানে জ্বলিলে বা পুৰিলে আমি তৎক্ষণাত মানে প্ৰাথমিক চিকিৎসা কি ল'ব লাগে সেই কথাটো সুধিছে। পুৰা ঠাইত বৰফ অথবা ঠাণ্ডা পানী লগাব লাগে। য'ত পুৰিব তাত ঠাণ্ডা পানী বা বৰফ লগাই দিব লাগে। যদি কোনো ব্যক্তিৰ কাপোৰত জুই লাগিলে তৎক্ষণাত মজিয়াত বাগৰি দিব লাগে। মানে তৎক্ষণাত তেওঁ মজিয়াখনত বাগৰি দিব লাগে। তাৰপিছত আমাৰ নেক্সট প্ৰশ্ন দিছে, পুৰা অংশত ধূলি বালিৰ পৰা আঁতৰাই ৰাখিব লাগে। য'ত পুৰি থাকে সেই ঠাইডোখৰত ধূলি বালিৰ পৰা আঁতৰাই ৰাখিব লাগে। এইখিনি তোমালোকৰ আছিলে কৰণীয় কাম। ইয়াৰ পিছত তোমালোকে ঘ নম্বৰ চাবা, বানপানীৰ 3টা কুফল মানে বানপানী হ'লে আমাৰ 3টা বেয়া ফল লিখিব লাগে। কি কি বেয়া ফল হ'ব পাৰে? বানপানী হ'লে আমাৰ প্ৰথম কাম কি হ'ব? খোৱা পানীৰ অভাৱ হ'ব পাৰে, বেমাৰ আজাৰ বেছি হয়, আৰু ঘৰ দুৱাৰ বুৰাই পেলায়। আৰু আমাৰ ঘৰ দুৱাৰবিলাক বুৰাই পেলায়। এইবিলাক এটা আমাৰ অসুবিধা কৰে। তাৰপিছত নেক্সট টাইম তোমালোকে চাবা 9 নম্বৰটো, উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা যিকোনো 3টা সাদৃশ্য লিখা। উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা যিকোনো 3টা সাদৃশ্য লিখা। ইয়াত লিখিবা, জীয়াই থাকিবলৈ আহাৰ প্ৰয়োজন হয়। 2টাকে আহাৰ লাগে, উদ্ভিদকো লাগে আৰু প্ৰাণীকো লাগে। ইয়াৰ পিছত তোমালোকে চাবা, দুয়োটাই বংশ বৃদ্ধি কৰে। মানে প্ৰাণীয়েও বংশ বৃদ্ধি কৰে আৰু উদ্ভিদেও বংশ বৃদ্ধি কৰে। দুয়োটাই ডাঙৰ দীঘল হয়। এইটো হৈছে তেওঁলোকৰ মাজত সাদৃশ্য থকা। ইয়াৰ পিছত তোমালোকক দিছে 6 নম্বৰ প্ৰশ্নটো, উদ্ভিদৰ পাতে খাদ্য প্ৰস্তুত কৰে। কথাষাৰ চিত্ৰসহ বুজাই লিখা। গতিকে তোমালোকে, মই এইটো কৰাই দিয়া নাই, তোমালোকে কিতাপৰ পৰা চাই ল'বা, তাৰ পৰা তোমালোকে কৰিবা। কাৰণ এইটো ছবি আঁকিব লাগিব। গতিকে তোমালোকে, মই ছবি আঁকি দিব ইয়াত অসুবিধা হৈছে। গতিকে মই তোমালোকক যদি দৰকাৰ হয়, মই নেক্সট ভিডিঅ'ত তোমালোক কেৱল এই প্ৰশ্নটোৰ উত্তৰে কৰাই দিম। ভালদৰে তোমালোকে চাই ল'বা। নেক্সট প্ৰশ্ন চাবা, প্ৰাথমিক চিকিৎসা কাক বোলে? প্ৰাথমিক চিকিৎসা কাক বোলে? প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজনীয়তা কি? কোনো এটা দুৰ্ঘটনা হঠাতে সংঘটিত হ'লে আমাক তৎকালীন সহায়ৰ প্ৰয়োজন হয়, আৰু এনেধৰণৰ তৎকালীনভাৱে যোগোৱা সহায়কে আমি প্ৰাথমিক চিকিৎসা বোলে। প্ৰাথমিক চিকিৎসা নকৰিলে ব্যক্তিজন চিকিৎসকৰ অভাৱত তেওঁৰ মৃত্যু হ'ব পাৰে। সেইবাবে আমি প্ৰথমতে প্ৰাথমিক চিকিৎসা কৰাৰ প্ৰয়োজন আছে। মনত ৰাখিবা, এইকেইটা কথা মনত ৰাখিলে তোমালোকে হৈ যাব। প্ৰথমতে লিখিবা তোমালোকে কি? প্ৰাথমিক চিকিৎসা নকৰিলে ব্যক্তিজন চিকিৎসকৰ অভাৱত তেওঁৰ মৃত্যুবৰণ হ'ব পাৰে। মৃত্যু আঁকোৱালি ল'ব পাৰে। নতুবা আৰু কি কৰিব পাৰে? হ'ব পাৰে। আৰু সেইবাবে আমি প্ৰথমতে প্ৰাথমিক চিকিৎসা কৰাৰ প্ৰয়োজন আছে। সেইকাৰণে আমি প্ৰাথমিক চিকিৎসাটো প্ৰথমতে কৰি ল'ব লাগে। এইখিনি উত্তৰ তোমালোকে মই কৈ দিলোঁ। তোমালোকে এবাৰ ভিডিঅ'টো পজ কৰি তোমালোকে লিখি ল'বা। ইয়াৰ পিছত তোমালোকে চাবা, কিহৰ অভাৱৰ বাবে আমাৰ শৰীৰত এনিমিয়া ৰোগ হয়? এনিমিয়া ৰোগৰ 3টা লক্ষণ উল্লেখ কৰা। মনত ৰাখিবা, কিহৰ অভাৱত হয়? আইৰণৰ অভাৱত এনিমিয়া ৰোগৰ সৃষ্টি হয় বা ৰোগ হয়। এতিয়া হৈছে এনিমিয়া ৰোগৰ 3টা লক্ষণ কি কি হ'ব পাৰে? শৰীৰৰ হেতা পৰে, হেতা পৰিব পাৰে। নীলা হেতা পৰে আৰু বগা হয়। হৈ যায়। ইয়াৰ পিছত দিছে শৰীৰৰ দুৰ্বল হয় আৰু ভাগৰুৱা অনুভৱ কৰে। এইকেইটা যদি লক্ষণ তোমালোকে দেখি পাইছা, তেতিয়া গম পাবা যে সেইজন ব্যক্তিৰ কি হৈছে? আইৰণৰ অভাৱ হৈছে, বা তেওঁৰ কি হৈছে? এনিমিয়া ৰোগ পাইছে। ইয়াৰ পিছত তোমালোকে 6 নম্বৰ চাবা। 9 নম্বৰটো, খৰাঙৰ ফলত কি কি ক্ষতি হ'ব পাৰে? খৰাঙৰ পৰিমাণ কমাবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি উল্লেখ কৰা। খৰাঙৰ ফলত হ'বলগীয়া ক্ষতিসমূহ হ'ল, কি কি ক্ষতি হ'ব পাৰে আমি চাই ল'ম। এতিয়া মই তোমালোকক লিখাই দিছোঁ। নেক্সট পৃষ্ঠাত চাবা, খৰাং ঠাইৰ জনসাধাৰণৰ পানীৰ অভাৱত ভোগে। খৰাং য'ত থাকে তাত জনসাধাৰণৰ পানীৰ অভাৱত ভোগে। পানীৰ অভাৱত জীৱ জন্তু, গছ গছনি অপমৃত্যু হ'ব পাৰে বা হয়। খৰাং পৰিমাণৰ কমাবলৈ লোৱাৰ ব্যৱস্থাসমূহ হ'ল, খৰাঙৰ যদি পৰিমাণ কমাব লাগে তাৰ কাৰণে কি ব্যৱস্থা ল'ব লাগিব? প্ৰথম কথা তোমালোকে লিখিবা, গছ গছনি ৰোপণ কৰিব লাগিব। পেলনীয়া পানী সংশোধন কৰি খেতি পথাৰত ব্যৱস্থা কৰা। মানে
পেলনীয়া যিবিলাক পানী থাকে সেইবিলাক সংশোধন কৰি খেতিপথাৰত দিয়া ব্যৱস্থা কৰিব লাগে। ইয়াৰ পিছত তোমালোকক 10 নম্বৰ প্ৰশ্নটো চাম। 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি দিয়া আছে? ধমনী আৰু হীৰা কাক বোলে? মনত ৰাখিবা, অক্সিজেনযুক্ত তেজ পৰিবহণ কৰা নলীবোৰক ধমনী বোলে। আমাৰ শৰীৰত কিছুমান হীৰা আছে আৰু কিছুমান ধমনী আছে, যিবিলাকেৰে আমাৰ অক্সিজেন কঢ়িয়াই লৈ যায়, এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ যায় বা আমাৰ কামত লাগে, সেইখিনিক আমি কি বুলি কওঁ? অক্সিজেন। আৰু যিখিনি আমাৰ কামত নালাগে সেইখিনি কওঁ আমি কি? অক্সিজেন নহয়, সেইখিনিক আমি হীৰা বুলি ক'ম। এতিয়া চোৱা, অক্সিজেনযুক্ত তেজ পৰিবহণ কৰা নলীবোৰক ধমনী বোলে, আৰু আনহাতে অক্সিজেনবিহীন, মানে য'ত অক্সিজেন নাথাকে, অক্সিজেনবিহীনযুক্ত তেজ পৰিবহণ কৰা নলীবোৰক হীৰা বুলি কয়। মনত ৰাখিবা, হীৰাবিলাক হৈছে অক্সিজেনবিহীন তেজ। ইয়াৰ পিছত তোমালোকে 11 নম্বৰ প্ৰশ্ন চাবা। ক অংশৰ লগত খ অংশ মিলাই লিখা। ইয়াত দিছে ক অংশ আৰু খ অংশ। কুকুৰ দাঁত। কুকুৰ দাঁতটো কাৰ লগত মিলিব? ইয়াত কেইবাটাও দিছে। কুকুৰ দাঁত, হৃদযন্ত্ৰ, বৃহযন্ত্ৰ, ক্ষুদ্ৰান্ত আৰু মূত্ৰবাহী। এতিয়া দিছে তৰল বৰ্জনীয় পদাৰ্থ চলন। মানে আমি কৈছে যদি মূত্ৰবাহী হয়, মূত্ৰবাহীৰ আমাৰ কি হৈছে? তৰল বৰ্জনীয় পদাৰ্থৰ চলন। মানে আমাৰ যিবিলাক আমাৰ তৰল পদাৰ্থ থাকে, যেনেকৈ আমি পেচাব কৰি দিলে বৰ্জনীয়, এইবিলাক বেয়া বস্তু হয়, গতিকে এইখিনি ক'ত যাব? তৰল বৰ্জনীয় পদাৰ্থৰ ভিতৰত পৰিব। ইয়াৰ পিছত দিছে তোমালোকৰ কুকুৰ দাঁত। কুকুৰ দাঁতটো কাৰ লগত হ'ব? মনত ৰাখিবা, কুকুৰ দাঁত সদায় গৈছে টুকুৰা কৰা হয়, টুকুৰা কৰা দাঁত। ইয়াক কুকুৰ দাঁত নকৈ আমি কি বুজোঁ? তাক টুকুৰা কৰা দাঁত বুলিও কোৱা হয়। ইয়াৰ পিছত দিছে তোমালোকৰ হৃদযন্ত্ৰ। হৃদযন্ত্ৰত কি থাকে? ৰক্ত সঞ্চালন কৰে। হৃদযন্ত্ৰ কি কৰে? আমাৰ ৰক্ত সঞ্চালন কৰে। বৃহদন্তত আমাৰ কি কৰে? পাচন হোৱা খাদ্যৰ শোষণ কৰে। পাচন হোৱা খাদ্যবিলাক আমাৰ যে শোষণ কৰি লয়। ইয়াৰ পিছত তোমালোক আছে ক্ষুদ্ৰান্ত। ক্ষুদ্ৰান্ত কি কৰে? পাচন হোৱাৰ খাদ্যৰ পৰা পানী শোষণ কৰে। আৰু মুদ্ৰাবিহীন মানে কোনটো হ'ব? তৰল বৰ্জনীয়। মুদ্ৰাবিহীনটো তোমাৰ কি হ'ব? তৰল বৰ্জনীয়। সূত্ৰবাহী দেই, মুদ্ৰাবিহীন নহয়, সূত্ৰবাহীটো হ'ব তোমালোকে তৰল বৰ্জনীয় পদাৰ্থৰ চলন। এইখিনি আছিলে তোমালোকৰ উত্তৰ। ক অংশৰ লগত খ অংশ মই মিলাই দিছোঁ, গতিকে তোমালোকে এবাৰ চাই ল'বা আৰু পৰীক্ষাত তোমালোকে ঘৰতো এবাৰ মিলাই চাবা, তেতিয়া পৰীক্ষাত তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। ইয়াৰ পিছত তোমালোকৰ আৰু প্ৰশ্ন নাই চাগে। এইখিনি আছিলে তোমালোকৰ শেষ প্ৰশ্ন। এইখিনি আছিলে 2019 চনৰ। গতিকে এই প্ৰশ্নবিলাক মই প্ৰায় প্ৰশ্নবিলাক চাইছোঁ। 2019 চালোঁ, 2022 চাইছোঁ, 2021 চাইছোঁ। এই গোটেইবিলাক প্ৰশ্ন তোমালোকৰ একেই কিছুমান প্ৰশ্ন বাৰে আহি আছে, গতিকে সেই প্ৰশ্নবিলাক তোমালোকে চাই যাবা, নিশ্চয় তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। ছাবস্ক্ৰাইব কৰি থ'লে তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' পাবলৈ সক্ষম হ'বা। গতিকে তোমালোকে প্ৰথমতে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'বা। যদি তোমালোকক ভিডিঅ'বোৰ ভাল লাগিছে, তেতিয়াহে তোমালোকে ছাবস্ক্ৰাইব কৰিবা। যদি তোমালোকৰ মোৰ ভিডিঅ'বোৰ ভাল নালাগে বা তোমালোকৰ উপকৃত হ'ব পৰা নাই, তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব নকৰিলেও হ'ব। কেৱল যিবিলাক ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে মোৰ চেনেলটো চাই তেওঁলোকে উপকৃত হ'ব পাৰিছে বা লাভৱান হৈছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আজিলৈ ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।